এতিয়া মামাই চাইকেল দি আছে, মামাই বুলেট দি আছে, মামাই অৰুণোদয় আঁচনি দি আছে, কিন্তু মামাই এট্ৰচিটি এক্ট আৱেৰনেছ কৰিবৰ কাৰণে টকা নিদিয়ে। সেইকাৰণে আমি এপিল কৰিছোঁ, মামা মামা লুক এট দিছ এট্ৰচিটি এক্ট, আপুনি এইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে, আমাক জাষ্টিছ পাবৰ কাৰণে, আপুনি আৱেৰনেছ কৰিবৰ কাৰণে এইবাৰ বাজেটত অলপ পইচাৰ দৰৱ মামা। দিছ ইজ আৱাৰ হাম্বল ৰিকুৱেষ্ট মামা, দেই মামা। জয় কুণ্ডী, মই ৰাজু দেউৰী, অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নে এইটোত চিডিউল ট্ৰাইব লিগেল ৰাইট কনক্লেভ আজি ষ্টুডেণ্ট অৰ্গেনাইজ কৰিছিলে। আমি বহুতখিনি ৰিচোৰ্চ পাৰ্চন আহিছিলোঁ। আমাৰ উদ্দেশ্য এটাই যে ট্ৰাইবেল মানুহ আজি 77 ইয়াৰ্ছ হৈ যোৱাৰ পিছতো আমাৰ বহুতখিনি যিবিলাক বাৰ্থ ৰাইট বুলি কয়, কনষ্টিটিউচনেল ৰাইট বুলি কয়, সেইখিনি আমি বঞ্চিত হৈ আছোঁ আজিৰ ডেটত। আৰু আমি সদায় গম পাই আছোঁ যে অসম চৰকাৰে আমাক সদায় এক্সপ্লইটে কৰি আছে, সদায় আমাক ডিছক্ৰিমিনেটে কৰি আছে। সেই কেনেকৈ ডিছক্ৰিমিনেট যদি আপোনালোকে মোক সোধে, মই আপোনালোকক দুটা উদাহৰণ দিম। এটা উদাহৰণটো আপোনালোকে চাগে পাহৰি যাব পাৰে, মই আপোনালোকক ৰিমাইণ্ড কৰিছোঁ। কৃতি কমল বৰা নগাঁৱৰ যিজন আছিলে আপোনাৰ ষ্টুডেণ্ট লিডাৰ, তেখেতক পুলিচে ফেক কাউণ্টাৰ কৰিছিলে, গাইল হ'ল। উইদিন 3 months তেখেতৰ স্পেচিয়েল হাই লেভেল কমিটি গঠন কৰি দিয়াৰ পিছত তেখেতৰ ইণ্টায়াৰ ফেক্টছ এণ্ড ডেটাছটো কালেক্ট কৰাৰ পিছত তেখেতে ৰিলিফ পালে। সেইজন পুলিচ অফিচাৰক এজ পাৰ দ্য ল' তেখেতক পানিছমেণ্ট দিলে, আৰু অসম গভৰ্ণমেণ্টে কৃতি কমলক কম্পেনচেশ্যনো দিলে বুলি আমি গম পাইছোঁ। এট দ্য ছেইম টাইম যেতিয়া ট্ৰাইবেল ছোৱালীবিলাকক ৰেপ হৈ আছে, ট্ৰাইবেল মানুহবিলাকক আপোনাৰ ফেক কাউণ্টাৰ কৰি আছে, তাত আমি এতিয়ালৈকে জাষ্টিছ পোৱা নাই। ফৰ এক্সাম্পল, আজিলৈকে জোনমণি ৰাভাৰ কেছটো আজিলৈ গভৰ্ণমেণ্টে সম্পূৰ্ণ ইনভেষ্টিগেট কৰিব পৰা নাই। আৰু এটা কেছ কৈ দিছোঁ, এইটো যোৱা বছৰ কেছ, বৰচিং টিছ বুলি কয়, ফৰেষ্টাৰখিনিয়ে তেখেতক ফেক কাউণ্টাৰ কৰি মাৰিলে। আজিলৈকে চাৰ্জশ্বিট এইটো কৰা নাই। আছাম গভৰ্ণমেণ্টে আমাক জানি বুজি ডেলিভাৰেটলি উইলফুলি তেখেতসকলে নেগলেক্ট কৰি আছে। কেনেকৈ নেগলেক্ট বুলি যদি কয়, কিয় চাৰ্জশ্বিট সিমান দিন নালাগে নহয়, সেইটোৱে এটা এক্সাম্পল য'ত আমাক ডিছক্ৰিমিনেট কৰা। আৰু এজ পাৰ দ্য এট্ৰচিটি এক্ট মতে পুলিচ অফিচাৰক এজ পাৰ দ্য আপোনাৰ নেশ্যনেল যিটো মিটিং হৈছে, অসমৰ পুলিচ অফিচাৰসকলক এট্ৰচিটি এক্টটো লৈ পেলাই চেনচিটাইজ নকৰাৰ কাৰণে বহুতখিনি ট্ৰাইবেল মানুহৰ কেছখিনিত এট্ৰচিটি এক্ট প্ৰভিজনটো কেতিয়াও এই পুলিচসকলে, যিবিলাক IC হওক OC হওক, তেখেতসকলে এট্ৰচিটি এক্ট প্ৰভিজনটো FIRত কেতিয়াও এড নকৰে। দিছ ইজ হাউ উই আৰ ডিপ্ৰাইভ ফ্ৰম দ্য জাষ্টিছ। সেই জাষ্টিছ আমি কেনেকৈ পাব লাগে, হাউ টু গেট দ্য জাষ্টিছ এণ্ড হোৱাট উই আৰ, এইটো লৈ পেলাই আজি আমি এই ট্ৰাইবেল কনক্লেভটো আজি আমি পাৰ্টিচিপেট কৰিবৰ কাৰণে আহিছিলোঁ। সেইকাৰণে আমি অৰ্গেনাইজাৰক আমি ধন্যবাদ দিছোঁ। ইয়াত আছে আমাৰ লেফ্ট ছাইডত আমাৰ বাইদেউ ব্ৰহ্ম বাইদেউ, ল' কলেজৰ প্ৰিন্সিপাল বাইদেউ, এইফালে আমাৰ মালতী বাইদেউ আছে, ছিনিয়ৰ ছ'চিয়েল এক্টিভিষ্ট, আমাৰ এইফালে বিনোদ ছাৰ আছে, আৰু গাম্বৰাৰ প্ৰেছিডেণ্ট আছে। এইফালে আমাৰ আছে ডিমাচা ষ্টুডেণ্ট ইউনিয়ন জেনেৰেল ছেক্ৰেটাৰী আছে, আমাৰ ট্ৰাইবেল সংঘৰ কি আছিলে আছিলে আপুনি কোকৰাঝাৰ উবৰাণ আছিলে। আমি সকলোৱে ইয়াত আমাৰ যিবিলাক এক্সপিৰিয়েঞ্চ, যিবিলাক নলেজ উইজডেম আছে, এই কনক্লেভত আমি শ্বেয়াৰ কৰিবৰ কাৰণে এক্টিভলি পাৰ্টিচিপেট কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে অসম চৰকাৰ আৰু অল দ্য যিমান আপোনাৰ অট'নমি কাউন্সিলছ আছে, এই এটা এক্ট এটা আছে, মই আপোনালোকক দেখাই এক্টৰ পাম্পলেটটো, এইটো আছামিছত বা বড়ো ভাষাত এই বস্তুটোক কনভাৰ্ট কৰি পেলাই গাঁৱে গাঁৱে এইটো ডিষ্ট্ৰিবিউট কৰিব লাগে। তেতিয়াহে আমাৰ ৰাইজে সচেতন হ'ব। সচেতন হ'লেহে আমি নিশ্চয় ৰাইট কি বস্তু, ৰং কি বস্তু, ন্যায় কি বস্তু, জাষ্টিছ ইনজাষ্টিছ কি বস্তু, তেতিয়া আমি গম পাম বুলি আমি আশা ৰাখিছোঁ। আৰু ট্ৰাইবেল মানুহ সদায় আনডিউ এডভান্টেজ লয়। যিবিলাক লাৰ্ণেড ছ'চাইটি, যিবিলাক এডভান্স ছ'চাইটিয়ে সদায় আমাক এক্সপ্লইট কৰা, আমাক ছাপ্ৰেছ কৰাটোৱে বিচাৰে। আৰু এটা আমি ইয়াতে প্ৰকাশ কৰিব সুবিধা পাইছোঁ আৰু প্ৰকাশ কৰিম বুলি ভাবিছে, অসম চৰকাৰে সদায় জনজাতি মানুহক একগোট হ'বলৈ বিচাৰে, সিহঁতি বিচৰাটো নিবিচাৰে। আমাক সদায় ডিভাইড, ডাই, কিল ইচ আদাৰ। সেই উইথ এক্সুৱেল এক্টিভিষ্ট we appeal to the government of Assam and all the members of the autonomy councils, Bodoland Council, Karbi Anglong Council, Dima Hasar Councils, the rest other councils like Deuri Councils, Missing Council, Raba Council, Tiwa Council, Sunwal Tengal Kosaris, all these councils, please try to implement this atrocity act. It is a very important law for us.
There are certain things to be reminded. এতিয়া মামাই চাইকেল দি আছে, মামাই বুলেট দি আছে, মামাই অৰুণোদয় আঁচনি দি আছে, কিন্তু মামাই এট্ৰচিটি এক্ট আৱেৰনেছ কৰিবৰ কাৰণে টকা নিদিয়ে। সেইকাৰণে আমি এপিল কৰিছোঁ, মামা মামা, লুক এট দিছ এট্ৰচিটি এক্ট, আপুনি এইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে, আমাক জাষ্টিছ পাবৰ কাৰণে, আপুনি আৱেৰনেছ কৰিবৰ কাৰণে এইবাৰ বাজেটত অলপ পইচাৰ দৰক মামা। দিছ ইজ আৱাৰ হাম্বল ৰিকুৱেষ্ট মামা, দেই মামা, বাই। डिटेल्स में तो make conclaves as you all know tribal rights जो legal rights मतलब क्या होता है उसका the specific rights that are given to tribals for its protection and equal growth with the other non-tribals. तो ऐसा कॉन्क्लेव में हमें बहुत चीज़ सीखना मिला विद एक्सपर्ट्स लाइक राजू ड्यूरी हु इज सीनियर एडवोकेट एज वेल एज सोशल एक्टिविस्ट. He had all the things that he had experienced. Even हमने जो अपने एरिया में देखा है, जो बहुत लोगों को शायद आप लोगों को पता ही है, यहाँ पे भी होता होगा कि जब कोर्ट में केस होता है, कोर्ट में केस बाद में आता है, पहले जो एफआईआर होता है, कैसे एफआईआर देना बहुत सा जगह में मालूम नहीं होता है ये सब बात. तो ये सब सीखने को मिलता है, यहाँ से हम सिखा सकते हैं, ये दूसरों को ब्रीफ कर सकते हैं. एट द सेम टाइम एक चीज़ लास्ट टाइम हमारे वहाँ पे भी जो डिमाहासों में भी एक चीज़ हुआ था कि सिर्फ एक ही चीज़ नहीं, शायद मेरे हिसाब से बहुत जगह होता होगा. जब कोर्ट में केस जाता है, फाइल करने के लिए एक बकलानामा साइन होता है. ये सब के बारे में बहुत लोगों को कम मालूम है कि पहले कोर्ट में केस करने का पहले आपको बकलानामा साइन करना पड़ता है. इनफैक्ट इवन संतोष हो जाए का केस में जब शुरुआत में था, अभी नहीं, जब शुरू में जब संतोष हो जाए केस शुरू हुआ था या मिसिंग हुआ था, उसको बट व्हेन हिज डेड बॉडी वाज रिकवर्ड, कौन कैसा, इवन फैमिली मेम्बर्स को भी पता नहीं था कैसा वो बकलानामा साइन होता है. इनफैक्ट आफ्टर दैट राजू ड्यूरी हैज़ गाइडेड अस एंड ही हैज़ वेल एक्सपीरियंस, ही हैड ब्रेक ऑल द थिंग्स. हमारे टाइम में भी, हमारे दिमाग में बहुत सा टाइम हमको भी हेल्प किया है. इनफैक्ट इस कॉन्क्लेव में भी बहुत सा उसका अपना जो एक्सपीरियंस है शेयर किया हुआ है. सो वी केम टू लर्न लॉट्स ऑफ थिंग्स, स्पेशली द शेड्यूल कास्ट एंड शेड्यूल ट्राइब एट्रोसिटीज एक्ट 1989 जो हमारा ट्राइबल शेड्यूल कास्ट एंड शेड्यूल ट्राइब प्रोटेक्शन के लिए बना हुआ है. तो उसका बारे में भी डिस्कशन हुआ है आज. बहुत सारे लोग से लोकल जो एडवोकेट प्रैक्टिस कर रहे हैं यहाँ कोकराझार में, इन लोग भी पार्टिसिपेट किया है. बहुत सारे लोगों ने अपना एक्सपीरियंस शेयर किया, चाहे वो सीनियर यहाँ जो डिग्निटरीज बैठा हुआ है, इन लोगों ने भी अपना जो एक्सपीरियंस वो सब शेयर किया है. बहुत चीज़ सीखने को मिला है. आई फील लाइक हमारा गवर्नमेंट भी इनिशिएटिव लेना चाहिए ऐसा, क्योंकि जब आप असम बोलते हैं तो यहाँ पे बहुत सा कम्युनिटी रहता है, ट्राइबल